হয় পোনপ্ৰথমে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিজনেছ চিচি লক্ষী পূজা কমিটিৰ তৰফৰ পৰা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজলৈ। আজি এটা শুভ দিন। বিজনী অঞ্চলৰ বিজনীবাসী ৰাইজৰ চিৰযুগমীয়া বিজনেছ চিচি লক্ষী মন্দিৰ আমি ন ৰূপত নিৰ্মাণ কৰি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আজি উদ্ঘাটন কৰিলোঁ আৰু আমি প্ৰাণ প্ৰতিষ্ঠা কৰিলোঁ। এই মুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যিসকল আমাৰ বিশিষ্ট ব্যক্তি, আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ বিধায়ক মহোদয়, আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ MP, আমাৰ MCLA-সকল, আমাৰ EM-সকল, ex-MLA-সকল আৰু বিশিষ্ট ব্যক্তিসকলে আজি এই অনুষ্ঠানখনত সহযোগিতা কৰিলে। লগতে আমি আমন্ত্ৰণ কৰি আনা বিজনীবাসী ৰাইজ যিসকলে আহি আজিৰ এই শুভ মুহূৰ্তত এই কাৰ্যসূচীটো সফল কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা কৰিলে, এই ক্ষেত্ৰত আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই চেগতে জনাব বিচাৰিছোঁ যে আমাৰ আৰু বহু কাম কৰিবলগীয়া আছে। যিটো মন্দিৰৰে কিছু কাম আমাৰ বাকী আছে, ইয়াত ৰেলিং দিবলগীয়া আছে, বাউণ্ডাৰী দিবলগীয়া আছে। আৰু এটা আপুৰুগীয়া সম্পদ আমাৰ বিজনীবাসীৰ, যি অসমৰ তৃতীয়খন নাটমঞ্চ আছিল লক্ষী মন্দিৰ নাট ভৱন, এই নাট ভৱনটো আমি নিশ্চয় নিৰ্মাণ কৰিব লাগিব। এই ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। এখন স্মাৰকপত্ৰ, এটা কনচেপ্ট পেপাৰ আমি ছাবমিট দিছোঁ, যাতে তেখেতে এটা অত্যাধুনিক ইয়াত নাট ভৱন নিৰ্মাণ কৰি আমাৰ বিজনীবাসী ৰাইজৰ যি নেকি আশা আকাংক্ষা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰাৰ কাৰণে যিটো নেকি যাৱতীয় ব্যৱস্থা, সেইখিনি যাতে মুখ্যমন্ত্ৰী মহোদয়ে কৰি দিয়ে, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আৰু আজি সকলোকে পুনৰবাৰ আমি পূজা কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি 16 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ 12 দিনীয়া কাৰ্যসূচীৰে আমি পূজা আৰু মেলা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই পূজা আৰু মেলাত সমূহ ভক্তপ্ৰাণ ৰাইজক বিগত বৰ্ষৰ দৰে এইবেলিও যাতে আহি এই মেলাখন উপভোগ কৰে, তাৰ কাৰণে আমি পূজা কমিটিৰ তৰফৰ পৰা নিমন্ত্ৰণ কৰিছোঁ। ইয়াত 3 কোটিৰো ওপৰত ব্যয় হৈছে ইতিমধ্যে, আৰু বহুত ব্যয় হ'ব।